স্বাগতম জানাইছোঁ মোৰ ইউটিউব চেনেললৈ সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅ' লৈ। আজি মানে মই কাপোৰ লগাইছিলোঁ, সেয়ে এটি ভিডিঅ' বনাই আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে লাইক কৰিব। প্ৰথমৰখিনি মানে ভিডিঅ' বনোৱা নহ'ল, মানে বৰষুণ দি আছিলে সৰুকৈ, সেয়ে মই ভিডিঅ' নবনালোঁ। তো ইয়াৰ পৰা শেষলৈকে চাই থাকক ভিডিঅ'টো। এই সূতা টনাখিনি ইমান টান নহয়, ৰাহত বিন্ধাখনো তেনেই সহজেই, কিন্তু বাকীখিনি অলপ টান পাওঁ, সেইখিনি মোক মায়ে কৰি দিছে। এতিয়া ৰাহত সূতা পিন্ধাই আছোঁ। এয়া আচলতে মেখেলা চাদৰ হয়, ইয়াৰ বহলটো মানে আমি 1000 লৈছোঁ। এই বিন্দুৱাখিনি বহুত দেৰি লাগে, বহুত টাইম লাগে দেই, একদম এলাহ লাগি যায় মানে। আপোনালোকৰ ভালনে? এয়া মোক মায়ে সহায় কৰি দি আছে। সূতাবিলাক অলপ উলট পালট হৈ থাকেতো, সেইবিলাক মায়ে ঠিক কৰি দিয়ে। এয়া দেউতাই বজাৰৰ পৰা মালপোৱা আনিছিল চাহ খাবলৈ। খাই মেলি আকৌ এইখিনি মানে নহয় ইমান টাইম লাগিছে। এয়া ৰেডি, মায়ে ৰেডি কৰি দিলে। গাৰুটোত মানে সূতা মেৰুৱা টাইমতে মই খুব ডিষ্টাৰ্ব পাওঁ, মানে জুখিবলৈ বহুত দিগদাৰ হয়। আৰু এয়া পিছফালেও ওজন বজা দি ল'ব লাগে। তাৰপিছত মায়ে খচ লগাই দিলে, এয়া মেখেলাৰ কাৰণে মেখেলা, চাদৰৰ কাৰণে চাদৰ। তাৰপিছত সূতাবিলাক অকণমান অলপ পেলাই তেনেকৈ এইবিলাক আকৌ মায়ে ঠিক কৰি দিলে। তাৰপিছত দুপৰীয়া ভাত খাবৰে হ'ল। আলু ফ্ৰাই, মটৰ, পটল ফ্ৰাই, পাপৰ আৰু দালিৰ সৈতে খাই মেলি অকণমান জিৰালোঁ। সেয়া মায়ে কৰিয়ে আছে, কাম কৰিয়ে আছে। মই অলপমান জিৰাই গ'লোঁ, তাৰপিছত ময়ো লাগি গ'লোঁ। আমাৰ আইতাও মোক সহায় কৰি দিলে, আৰু একেলগে মায়ে ভাত খাই আহি আইতাই আৰু মায়ে কাপোৰ চিলাবলৈ লাগিল, মই ভিডিঅ' বনোৱাত লাগিলোঁ। আমাৰ হৈ গ'ল। তো ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। থেংক ইউ।